ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিয়া নাই, এতিয়া ভাবিলোঁ ভিডিঅ' এটা দিওঁ আপোনালোকক। মোৰ এই আগফালৰ কুকুৰকেইটাৰ কাৰণে মই ভাত ৰেডি কৰি আছোঁ। প্ৰথমতে সিহঁতক কাগজতে দিছিলোঁ, এতিয়া বাচন অলপ কিনি আনিছোঁ। 15-20টামান আছে কুকুৰ এতিয়া, মাজতে আৰু বহুত হৈছিলে, 20-25টামান হৈছিলে, এতিয়া অলপ কমিছে। আহকচোন চাওঁ কুকুৰকেইটা কিমান কুকুৰ আছে এতিয়া। আমাৰ সৈন্যবিলাকক ভাত দি আছে দেই। এইখিনি আহিছে চব কুকুৰ কিমান আছে। বাহিৰতো আছে অলপ, ভিতৰখিনি ভিতৰত খাব, বাহিৰখিনি বাহিৰত খাব। যদি বাচন বিচাৰি পোৱা নাই ৰ'ব, একদম বাচনকেইটা দি লওঁ। কাজিয়াও কৰে বহুত। আমাৰ ঘৰৰ এই মইনা, তাইও দিয়ে মোৰ লগত। মই স্কুল যাওঁতে বাৰু তাইয়ে দিয়ে ভাত। এতিয়া মোৰ যে স্কুল বন্ধ, পূজাৰ বতৰ, সেইকাৰণে সিহঁতক দুইজনী লাগি পেলাই ভাতটো দিছোঁ। এয়া দেখিছেনে কিমান কাজিয়া কৰিছে সিহঁতি। এইটো আকৌ আমাৰ স্কুলৰ ওচৰৰ কুকুৰ। মই তালৈ ভাত লৈ যাওঁ সদায়। তাৰ কঁকালটো কোনোবাই ভাঙিলে, তাক সেই ভাত লৈ পেলাই মই দিওঁগৈ অলপ। ইমানেই। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। থেংক ইউ।